কি হল মই এজনী ৰাস্তালৈ গেলে চাই আছা নহয় কোনে কোন লয়টো ঠগ গৈছে কোন এটো মানে আমাৰ কলেজৰ যে আমাৰ পলিটিকেল ডিপাৰ্টমেন্টৰ মানে দাদাজন যে আমাৰ ছাৰৰ এই আমাৰ কলেজৰ দূৰ হয় যে দাদা ভাগৰ সেইটো মোৰ দূৰ হয় যে সেইটো কাৰণে দাদা আহি থৈ গ'লহি মানে আহি পেলাই দদাইৰে ৰহ কোনটো বাপেৰৰ পৰা তোলা দদাইৰে সেইটো মই উলিয়াম আকৌ দেই গম পাইছ নাই এইবিলাক লেও চেও নহয় আকৌ গাঁৱৰ মানুহৰ বদনাম উলিয়াবলৈ কেইকণ সময় লাগে খোজকাঢ়ি আহিব দে এখন বাইকত স্কুটাৰত আহে তাই তুমি যে মালত বেছি কোৱা কোনে থব আহিবা মোক কলেজলৈ যাবলৈ 10 টকা হ'লে দিবলৈ নাই আকৌ বেছি কৈ দিব A few moments later হেল্ল' অ জান আজি তুমি যে মোক থবলৈ আহিছিলা মায়ে দেখিলে নহয় গম পোৱা নাই কি কৈছে কি যে দুখে পাই গৈছে মায়ে জানানে তুমি আমাৰ ঘৰলৈ নহাৰ কাৰণে কৈছে আকৌ কেলেনো নেমাতিলি ল'ৰাটো এনেকৈ মানে যিমান যি হ'লেও চাহ অকণ খাব পাৰিলেহেঁতেন ইমান গৰমে চৰমে আহিছে আমাৰ যে পূজা দোকান যে তাৰপৰা ষ্ট্ৰিং এটা আনি দিম বুলি কৈছিলে তোমাক খাবলৈ মইহে বোলো দেই তেওঁ আহিবলৈ লাজ কৰিছে এনেকৈ ক'লোঁ আৰু দিয়া তোমাক ভালেই পাব মায়ে কিন্তু খাই ল'বা আকৌ তুমি নাখালে ময়ো নাখাওঁ জানা নহয় আমাৰ লগত যে প্ৰিয়ংকা হেল্ল' কোনা প্ৰিয়ংকা নামাতে যে এতিয়া হেল্ল' একো নহয় মাতি দিয়া যোনে নহয় প্ৰিয়ংকা মাতো দেখোন মতা দেখোন এতিয়া হেল্ল' ভাইটি নে ভণ্টা এইটো কোন বোপাই তই এই অথনি কলেজৰ পৰা থবলৈ অহাটো নহয় জানো নহয় মোৰ দাদাই হয় বোলো আন্টি নহয় মই মোক খুৰী বুলি মাত মই আন্টি নহয় কিহৰ আন্টি চলাবলৈ আহিছ বুটি বাহনে তলৰ পৰা ওপৰলৈ কোবাই দিম ল'ৰা ঐ গম পাই যাবি আকৌ কাজিয়াৰ লগত তই লাইনটো পোনাবলৈ গৈছ নহয় মই একো কথা বুজিবলৈ চেষ্টাটো কিয় কৰিম এতিয়া তই দিনে ৰাতি মোৰ ছোৱালীজনীয়ে ফিচিক ফাচাক মেছেজ টুং টাং অকল মোৰ ফোনটোলৈও মেছেজ আহিব কেতিয়াবা তাই ফোনটোলৈতো মেছেজ একেবাৰে তই তোক মই একদম চিধাকে কৈ দিছো ল'ৰা তোৰ যদি জিন্দা থাকিবলৈ মন আছে তই দ্বিতীয় দিন যাতে মোৰ ছোৱালীজনীৰ ওচৰত তোক মই দেখা নাপাওঁ আৰু ফোন নকৰিবি কুকুৰ ক'ত কাটে এইটো তোমাক বাপেৰৰ আগত লগাই আছো আজি শুনা আকৌ চব কথা কেলে পাপাক ক'ব লাগে বা